আত্মনিৰ্ভৰ ভাৰতলৈ বিশেষ সঁহাৰি যোৰহাটৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ। গ্ৰামাঞ্চলৰ উচ্চ শিক্ষাৰ পোহৰ বিলোৱা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে কলেজীয়া জীৱন সামৰণি পৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভৰিত থিয় দিব পৰাকৈ কাৰ্যত এক পৰিৱেশৰ সূচনা কৰিছে। চাওক এই দৃশ্য। প্ৰায় 100 বিঘা মাটিকালিৰে পৰিবেষ্টিত মহাবিদ্যালয়খনত এতিয়া আনুষ্ঠানিক শিক্ষাৰ লগতে সমাহাৰ ঘটিছে হাঁহ, কুকুৰা, গাহৰি, ছাগলী পালনৰ লগতে কৃষি কৰ্মৰ। মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হাতত লোৱা এই কাৰিকৰী শিক্ষাৰ জৰিয়তে উজনি অসমতে এক বুনিয়াদৰ সৃষ্টি কৰিছে এইখন মহাবিদ্যালয়ে। মই ভাবোঁ যে আচলতে খুব এটা ভাল পদক্ষেপ লৈছে CKB কমাৰ্চ কলেজে আৰু আচলতে এইটো বিভিন্ন যিমানবোৰ আমাৰ মহাবিদ্যালয় আছে সকলোৱে এইটো আচলতে কৰিব লাগে। মই ভাবোঁ এই পদক্ষেপটো উঠাব লাগে, কাৰণ কেলৈ যিবোৰ চাৰ্টিফিকেট কোৰ্চ ইয়াতে যিখিনি আছে যেনে ধৰি লওক পিগাৰী, ফিচাৰী বা হৰ্টিকালচাৰ যি নহওক, মই নিজেই হৰ্টিকালচাৰ আচলতে ইয়াত গেষ্ট ফেকাল্টি হয়। মই দেখিছোঁ আচলতে ল'ৰা ছোৱালীখিনি বহুত পৰিমাণে উপকৃত হ'ব ইয়াৰ পৰা। যদি আপোনালোকে দেখে যে আজিকালি ল'ৰা ছোৱালী বহুত নিবনুৱা সমস্যাটো হৈছে, ল'ৰা ছোৱালী ঘৰত বহি আছে, চাকৰি পোৱা নাই, বহুত টেনশ্যন হৈ গৈছে। কিন্তু হৰ্টিকালচাৰ বা পিগাৰী এনেকুৱা যদি চাৰ্টিফিকেট কোৰ্চ কৰে তেতিয়া তেওঁলোকে পিছত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৰিব পাৰিব, নিজৰ এখন ফাৰ্ম খুলিব পাৰিব আৰু নিজৰ ভৰিত থিয় হ'ব পাৰিব। মই ভাবোঁ সেইকাৰণে আচলতে এইটো এটা খুব ভাল পদক্ষেপ আৰু মই এইটো ছাপোৰ্ট কৰিছোঁ। যেতিয়া এই মহাবিদ্যালয়ত মই 2016 চনৰ ছেপ্টেম্বৰত জইন কৰোঁ তেতিয়া ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল, কিন্তু মই আহি উপলব্ধি কৰিছিলোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল প্ৰাথমিকগতভাৱে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰী। আমি গ্ৰাম্য অঞ্চলত যাতে আমি ছাত্ৰ ছাত্ৰীসকলক নিজকে কেনেকৈ স্বনিয়োজিত কৰি থিয় হ'ব পাৰে, চৰকাৰী চাকৰি নিবিচৰাকৈ নিজে থিয় কৰিব পাৰে, তাৰ আঁচনি আহি মই শিক্ষকবৃন্দৰ লগত আৰু আমাৰ পৰিচালনা সমিতিৰ লগত আলোচনা বিলোচনা কৰি আমি এই আঁচনি 16 চনৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু লাহে লাহে আমাৰ সীমিত পুঁজিৰে আমি প্ৰথম অৱস্থাত ছাগলী, তাৰপিছত গাহৰি, তাৰপিছত মৎস্য পালন, তাৰপিছত অন্যান্য কৃষি কাৰ্য, এইদৰে আমি এই 4টা বছৰত যথেষ্ট পৰিমাণে আমি আগবাঢ়ি গৈছোঁ আৰু এইসকলৰ পৰা আমি অৰ্থ উৎপাদনো কৰিবলৈ সক্ষম হৈছোঁ। আৰ্থিকভাৱে আমি কিছু ক্ষেত্ৰত লাভৱান হৈছোঁ, কিন্তু যিহেতু আমাৰ চালুকীয়া অৱস্থাত আছে আৰু হয়তো 2 বছৰ বা 3 বছৰতহে আমি পূৰ্ণগতি লাভ কৰিব পাৰিম, তেতিয়া হয়তো এটা আকৌ নতুন দিশৰ ফালে অগ্ৰগতি হ'ব। কিন্তু এইটো ঠিক যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে নিজে নিজৰ ভৰিত থিয় হয়। আমাৰ এতিয়া ধৰক আমাৰ ইলেক্ট্ৰিকেলৰ আমাৰ পাঠ্যক্ৰম আছে 2 বছৰীয়া, হাউচ হোল্ড গুডছ যিবিলাক ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এইবিলাকৰ আমাৰ কোৰ্চ আছে, ফেব্ৰিকেশ্যনৰ আমাৰ কোৰ্চ আছে, প্লাম্বাৰিং, বাথৰুম ফিটিংছ এইবিলাকৰ আমাৰ কোৰ্চেছ আছে, বিভিন্ন ধৰণৰ বিউটিচিয়ান ছাত্ৰীসকলৰ বাবে বিশেষকৈ বিউটিচিয়ান বা তেওঁলোকৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ আমাৰ কোৰ্চ আছে। আৰু হৰ্টিকালচাৰ আমি জানো যে কৃষি বাহিৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভোকেল ফৰ লোকেল, আৰু ভোকেল ফৰ লোকেলত আমি জানো ইয়াত যে কেৱল কৃষি ব্যৱস্থাটোহে ইয়াত শক্তিশালী হৈ আছে। এই স্থানীয় অঞ্চলত এটা শক্তিশালী উদ্যোগ ৰূপে গঢ় ল'ব পাৰে। সেইটো কাৰণে আমি এই বছৰৰ পৰা 2020 চনৰ পৰা আমি এটা হৰ্টিকালচাৰ বিপ্লৱৰ পাঠ্যক্ৰম 5ম আৰু 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে বাধ্যতামূলকভাৱে আমি আৰম্ভ কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, PR নিউজ, আছাম।